সাধু কথা কুকিৰ আজিৰ সাধু কাছ আৰু কাউৰী। এখন বিলত এটা কাছ আছিল। কাছ হ'ল এবিধ পানীত থকা প্ৰাণী আৰু সি বৰ লাহে লাহেহে খোজ কাঢ়ে। তথাপি সি মনতে ভাবিলে যে এবাৰ হ'লেও পৃথিৱীখন চাব পৰা হ'লে। এই কথা ভাবিয়েই সি লাহে লাহে যাত্ৰা আৰম্ভ কৰিলে। সি গৈ 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 এজোপা গছৰ তলত জিৰণি ল'লে। তেনেতে গছৰ গুটি খাবলৈ দুটা কাউৰী আহি পৰিলেহি। কাউৰী দেখিবলৈ ক'লা যদিও ইহঁত বৰ বুদ্ধিয়ক। গুটি খাই থাকোঁতে হঠাৎ কাছক দেখা পাই সুধিলে, কাছ ককাই, তুমিনো ইয়াত অকলে কি কৰি আছা? কাছই ক'লে, মই তোমালোকৰ নিচিনাকৈ উৰিব পৰা হ'লে। তেতিয়া কাউৰী দুটাৰ বৰ বেজাৰ লাগিল আৰু ক'লে, তুমি দেখোন আমাৰ লগতে এপাক উৰিব পাৰা। কাছই ক'লে, কিন্তু কেনেকৈ? তেতিয়া কাউৰীয়ে ক'লে, সৌ যে গছৰ ডালটো দেখিছা, সেই গছৰ ডালটোত আমি দুয়োটাই দুফালে কামুৰি ধৰিম আৰু তুমি মাজতে কামুৰি ধৰিবা। তাৰপিছত তোমাক আমি উৰাই লৈ যাম। কাউৰী দুটাই কাছক আৰু ক'লে যে তুমি উৰাই লৈ যাওঁতে কাৰোবাক লগ পালে মুখেৰে নামাতিবা। কাউৰীৰ কথা শুনি কাছই বৰ ৰং পালে। কথামতেই কাম। ডালটোৰ দুয়োমূৰে কাউৰী দুটাই কাছক মাজতে কামুৰি ধৰিব দিলে আৰু উৰি উৰি গৈ থাকিল। বহু দূৰ যোৱাৰ পাছত মাছ খাবলৈ অহা বগলী চৰাই এটা লগ পালে আৰু বগলীটোৱে কাউৰীক ক'বলৈ ধৰিলে, হেৰা কাউৰী, ক'লৈ যোৱা? তোমালোকে এনেকৈ ক'লৈনো যোৱা? কাউৰীয়ে একো নামাতিলে। তাৰপিছত আকৌ ক'বলৈ ধৰিলে, হেৰা, তোমালোকনো এনেকৈ কাছক লৈ ক'লৈ যোৱা? কাউৰীয়ে একো নামাতিলে। কিন্তু কাছই উৰিবলৈ পাই গপতে উফন্দি আছিল। আকৌ বগলীয়ে সুধিলে, তোমালোকে ক'লৈনো যোৱা? এইবাৰ আৰু কাছ ৰ'ব নোৱাৰিলে। বগলীৰ কথাত মাত মাতিবলৈ ধৰোঁতেই বহুত তলত সৰি পৰিল আৰু থৰমৰ খালে। এই সাধুটোৰ পৰা আমি বুজিব পাৰিলোঁ যে সদায় বিজ্ঞজনৰ সৎ কথা আমি মনত ৰখা উচিত। নহ'লে এদিন সকলোৰে কাছৰ নিচিনা অৱস্থা হ'বই লাগিব।